Hello everyone, পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ইনসাইড ইন অসমীয়ালৈ। I hope আপোনালোক সকলো ভালে আছে। আজি আমি কথা পাতিম মোৰ ভাল লগা কিছুমান ইনডোৰ প্লান্টছৰ ওপৰত, যিবোৰ প্লান্টছ আপোনালোকে আপোনালোকৰ ঘৰত ৰাখিব পাৰে with less amount of sunlight and less amount of care. But ইনডোৰ প্লান্ট হ'ল বুলি যে আপুনি প্ৰতিটো সময়তে প্লান্টৰ ঘৰৰ ভিতৰত ৰাখিব তেনেকুৱা নহয়। এটা প্লান্ট ভালদৰে গ্ৰো হ'বলৈ মিনিমাম 2 পৰা 3 hours of sunlightৰ খুবেই প্ৰয়োজন। গতিকে দেৰি নকৰি আহকচোন আমি চাওঁ আজিৰ ভিডিঅ'টোত মোৰ ভাল লগা কি কি ইনডোৰ প্লান্টছ আছে। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰম্ভণিৰ পৰা দেখাই থকা এই ধুনীয়া চিংগোনিয়াম প্লান্ট। এই চিংগোনিয়াম প্লান্টৰ ভেৰাইটিটো হৈছে চিংগোনিয়াম এলবোভেৰিকেটাম, ইয়াক বহুতে এৰোহেড প্লান্ট বুলিও কয়। যোৱা বছৰলৈকে এই প্লান্টটো আমাৰ ইণ্ডিয়ান মাৰ্কেটত খুব বেছি ৰেয়াৰ আছিল, বাট আজিকালি এই প্লান্টটো কিছু কিছু নাৰ্চাৰীত উপলব্ধ হৈছে। নেক্সট এইটো এটা চিংগোনিয়ামৰ ভেৰাইটিয়ে হয় আৰু এই ভেৰাইটিটোৰ নাম হৈছে চিংগোনিয়াম গ্ৰীণ ইলিউশ্যন। এই প্লান্টটো আপুনি আপোনাৰ ঘৰৰ ভিতৰত ৰাখি আপোনাৰ ঘৰখন খুব ধুনীয়াকৈ সজাই তুলিব পাৰে। নেক্সট আপোনালোকক আকৌ এটা মই চিংগোনিয়ামৰ ভেৰাইটিয়ে দেখাইছোঁ। এই চিংগোনিয়াম ভেৰাইটিটো লোকেল হয়, ইয়াক আপুনি কেৱল মাটিতে নহয় পানীতো ধুনীয়াকৈ গ্ৰ' কৰিব পাৰে। আমাৰ নেক্সট প্লান্টটো হৈছে পেনিৱৰ্থ প্লান্ট আৰু ইয়াক বহুতে কইন প্লান্ট বুলি কয়। ইয়াক আপুনি কেৱল মাটিতে নহয় অকণ পানী বেছিকৈ দি মাটিৰ পৰিমাণ কমাই দি তেনেকুৱা মাটিতো আপোনালোকে ৰোপণ কৰিব পাৰে। খুব ধুনীয়া এটা প্লান্ট হয় আৰু বহুত বেছি ধুনীয়া লাগে আৰু ই দেখিবলৈ আমাৰ ঘৰত হোৱা বৰ মানিমুনিটোৰ নিচিনা হয়, কিন্তু ই মানিমুনি প্লান্ট নহয়। এই প্লান্টটোৰ নাম হৈছে পেনিৱৰ্থ। আমাৰ আজিৰ নেক্সট প্লান্টটো হৈছে অক্সালিছ ট্ৰায়েংগল। ইয়াক বহুতে বাটাৰফ্লাই প্লান্ট বুলিও কয়, কাৰণ চাওকচোন ইয়াৰ পাতবোৰ দেখিবলৈ অলপমান বাটাৰফ্লাইটোৰ নিচিনা নহয়নে? সেইবাবে হয়তো ইয়াক বহুতে বাটাৰফ্লাই প্লান্ট বুলিয়ে কয়। আৰু এই প্লান্টটো আপুনি ইনডোৰ বা আউটডোৰ দুইটাতে ৰাখিব পাৰে। আপুনি ইনডোৰ ৰাখিলেও ভালকৈ যাব আৰু আউটডোৰ ৰাখিলেও ধুনীয়াকৈ চলিব। আমাৰ নেক্সট প্লান্টটোৰ নাম হৈছে ভেৰিগেটেড পিচ লিলি। পিচ লিলি সাধাৰণতে বহুত ধৰণৰ ভেৰাইটিজত পোৱা যায়। মোৰ ওচৰত বহুত ভেৰাইটি আছে, তাৰে ভিতৰত এইটো হৈছে ভেৰিগেটেড পিচ লিলি। ইয়াৰ কেৱল ফুলটোৱেই নহয়, ইয়াৰ পাতবোৰ চাওকচোন ইমান ধুনীয়া গ্ৰীণ এণ্ড হোৱাইট কম্বিনেশ্যনত। ই সঁচাই বিৰাট ভাল লাগে। ফুল নুফুলিলেও এনেকুৱা লাগে পাতবোৰতে যেন ফুলটো ফুলি আছে। সঁচাই বিৰাট ধুনীয়া প্লান্ট। নেক্সট আপোনালোকলৈ আগবঢ়াইছোঁ এই ধুনীয়া পথোজ প্লান্টটো। এইটো বহুতে মানি প্লান্টৰ এটা ভেৰাইটি বুলি কয়, কিন্তু আচলতে ইয়াৰ নামটো হৈছে মাৰ্বল কুইন পথোজ। ইয়াৰ পাতবোৰ চাওকচোন ইমান ধুনীয়া আৰু এনেকৈ এজোপা মাৰ্বল কুইন পথোজত এনেকৈ হাফ মুন এটা লিফ পোৱাটো খুব বেছি ৰেয়াৰ কথা হয়। এইটো খুব কমকৈ আহে আৰু তাত আই এম ছ' হেপী মোৰ আহিছে যে ভাল লাগিছে সেইকাৰণে। নেক্সট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ চিংগোনিয়ামৰ আন এটা খুব ৰেয়াৰ ভেৰাইটি। এইটোৰ নাম হৈছে চিংগোনিয়াম পিংক স্পট। প্লান্টটোৰ লিফবোৰলৈ মন কৰকচোন। প্লান্টটোৰ লিফবোৰত কিছুমান সৰু সৰু পিংক স্পট থাকে, যাৰ কাৰণে এই প্লান্টটোৰ নাম হৈছে চিংগোনিয়াম পিংক স্পট। ইয়াক আপুনি আউটডোৰৰ লগতে ইনডোৰতো খুব ধুনীয়াকৈ গ্ৰ' কৰিব পাৰে। নেক্সট আকৌ এটা চিংগোনিয়ামকে দেখাইছোঁ, বিকজ একেধৰণৰ প্লান্ট আপোনালোকে ঘৰত ল'লে আপোনাৰ কেয়াৰ যিহেতু একেই হ'ব, গতিকে প্ৰত্যেকটো প্লান্টকে আপুনি ধুনীয়াকৈ দেখভাল কৰি ৰাখিব পাৰিব। এই প্লান্টটোৰ নাম হৈছে চিংগোনিয়াম নিয়ন ৰ'বাষ্টা আৰু এই প্লান্টটো আপুনি মাটিৰ লগতে পানীটো ইয়াৰ কাটিংছ লগাই ধুনীয়াকৈ গ্ৰ' কৰিব পাৰে। বহুত ধুনীয়াকৈ গ্ৰ' হয়। খালি আপোনাৰ ইয়াৰ পিংক কালাৰটো পাবৰ কাৰণে অকণমান ছানলাইটৰ প্ৰয়োজন হয়, গতিকে এনেকুৱা ঠাইত ৰাখিব য'ত নেকি অলপমান পাৰ্চিয়েল ছানলাইট পায়। আমাৰ নেক্সট চিংগোনিয়াম প্লান্টৰ নাম হৈছে চিংগোনিয়াম মেৰিয়া ইলিউশ্যন। এই প্লান্টটোৰ এটা বিশেষত্ব আছে, ইয়াৰ মিউটেশ্যনৰ ফলত অলপমান পাতৰ কালাৰটো চেঞ্জ হোৱা দেখিবলৈ পোৱা যায় আৰু ইচ এণ্ড এভৰি লিফ যেতিয়া নতুনকৈ ওলোৱা লিফটো অলপমান বেলেগতকৈ বেলেগ হোৱা দেখা যায়, যাৰ কাৰণে এই প্লান্টটো খুব বেছি ভাল লাগে আৰু হয়তো আপোনালোকৰো ভাল লাগে। আমাৰ নেক্সট চিংগোনিয়াম প্লান্টটোৰ আইডিটোৰ ক্ষেত্ৰত মই অলপমান কনফিউজ হৈ আছোঁ। যদি আপোনালোক কোনোবাই জানে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাব এই প্লান্টটোৰ আইডিটো কি হয়। বাট বহুতে ইয়াক পিংক চিংগোনিয়াম বুলিয়ে কয়, বিকজ ইয়াৰ লিফবোৰ পিংক। আৰু যা হওক, আমাৰ নেক্সট প্লান্টটোৰ নাম হৈছে এগ্লোনিমা ৰেড ভেলেণ্টাইন। ইনডোৰ প্লান্টছৰ নাম আহি আছে আৰু এগ্লোনিমাৰ নাম নাথাকিব হ'বই নোৱাৰে, গতিকে আপোনালোকলৈ আগবঢ়াইছোঁ এই এগ্লোনিমা ৰেড ভেলেণ্টাইনটো। এইটো খুব বেছি ভাল লাগে। এগ্লোনিমাৰ বহুত বেছি ভেৰাইটিজ আছে, বাট এইটো জানো কিয় মোৰ স্পেচিফিক বহুত বেছি ভাল লাগে আৰু আপোনালোকে আপোনালোকৰ ইনডোৰ ডেক'ৰেশ্যনৰ কাৰণে এই প্লান্টটো আপোনালোকৰ ঘৰত ৰাখিব পাৰে। বিৰাট ধুনীয়া, বহুত ধুনীয়া প্লান্ট। এণ্ড লাষ্ট বাট নট দ্য লিষ্ট আপোনালোকলৈ আগবঢ়াইছোঁ কালাডিয়াম হাম্বলটি মিনি হোৱাইট। এইটো খুব বেছি ধুনীয়া প্লান্ট হয়, কালাডিয়ামৰ এটা ভেৰাইটি হয়। সৰু সৰু লিভছ বহুত বেছি ভাল লাগে। এইটো আপুনি ইনডোৰ প্লাছ আউটডোৰ দুইটাতে ৰাখিব পাৰে, বহুত ধুনীয়াকৈ গ্ৰ' কৰিব।
আপোনালোকৰ লগত আজি যিবোৰ ইনডোৰ প্লান্ট শ্বেয়াৰ কৰিছোঁ এই সকলোবোৰ খুব বেছি ইজি হয় প্ৰপেগেট কৰিবলৈ হওক বা ঘৰত ৰাখিবলৈ হওক বহুত ধুনীয়াকৈ বহুত কম কেয়াৰত আপোনালোকে গছজোপা বচাই ৰাখিব পাৰে আৰু ইজিলি এভেইলেবল হয় আপোনালোকে নাৰ্চাৰীত গ'লে এই প্লান্টটো পাই যাব খুব কম পইচাত আৰু যদি আপোনালোকৰ কোনোবা বন্ধুৰ ওচৰত আছে তেতিয়াহ'লে আপোনালোকে তেখেতৰ পৰা কাটিংছ লৈ বহুত ইজিলি প্ৰপেগেট কৰিব পাৰে এইটোৱে আছিল আজিৰ ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আইডিবোৰ মোৰ ভুল হৈছে নেকি কমেণ্ট কৰি জনাব প্লাছ মোৰ প্লান্টছবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব নিজৰ বন্ধুবৰ্গৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকৰ প্লান্টছ ৰিলেটেড আৰু কিবা কিবি ভিডিঅ' লাগে প্লান্টছ আইডি বা প্লান্টছ কেয়াৰৰ ওপৰত ৰিপৰ্টিঙৰ ওপৰত যদি কিবা ভিডিঅ' লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকৰ কমেণ্টছবোৰ চাই তাৰ ওপৰত ভিডিঅ' বনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম থেংক ইউ